হেল্ল' গাইজ, মই আছোঁ বৰ্তমান ৰয়েল এনফিল্ড ডিলাৰত শৰাইঘাট আইডিয়াছত আৰু মোৰ লগত আছে এখন স্ক্ৰেম 440 আৰু আপোনালোকে জানে সেইখন এখন বহুত ধুনীয়া বাইক, ৰয়েল এনফিল্ডৰ নতুন বাইক। আৰু বলক এখন চলাই কিনে আমি ইয়াৰ টেষ্ট ড্ৰাইভ কৰোঁ আৰু ৰাইড ৰিভিউ আপোনালোকক দিওঁ। সম্পূৰ্ণ এটা ৰাইড ৰিভিউ দিবৰ কাৰণে ট্ৰাই কৰিম নেকি, কেনেকুৱা লাগে বাইকখন চলাই, কেনেকুৱা ক'ত কি হয়, গোটেইখিনি এটা ধুনীয়া ৰাইড ৰিভিউ দিবৰ কাৰণে আপোনালোকক ট্ৰাই কৰিম। ষ্টাৰ্ট 1 2 3 চলে। वाह वाह वाह, लो एंड टॉर्क, क्या बात है जी, क्या बात है। इस बाइक का लो एंड टॉर्क कितना बढ़िया है, इतना बढ़िया है, आप लोगों को क्या बताओ, है ना, बहुत बढ़िया है। वाह, स्मूथनेस इज ओके ब्रो। तो गाइस, स्मूथनेस इज एक्सेलेंट। वाह, এখন জিতি গ'ল, কিমান ধুনীয়া। চাওক মানে যোনে 411খন চলাইছিলে স্ক্ৰেমৰ, নহ'লে আপোনালোকে হিমালয়ানখন চলাইছিলে, সিহঁতে গম পাব আগৰ হিমালয়ানখনত ইমান স্মুথ নাছিলে হা। ৰিফাইনমেণ্ট চাওক, গাড়ী মানে আপুনি থ্ৰটেল দিব, গাড়ী দৌৰিবৰ কাৰণে ৰেডি, ঠিক আছে। আৰু সেইখন গাড়ীত এনেকুৱা নাছিলে। আৰু এইখন গাড়ী যিহেতু বৰ্তমান সময়ত 440 যিখন 411 আছিলে, চ' ৰিফাইনমেণ্ট এইখনত বহুত বেছি হৈছে। আৰু কোনো ধৰণৰ বাজিং নাই, কোনো ধৰণৰ ভাইব্ৰেশ্যন নাই। এই বাইকখনৰ ল' এণ্ড টৰ্ক বহুত বেছি, কাৰণ এইখন বাইক হৈছে এখন লং ষ্ট্ৰক ইঞ্জিনৰ বাইক, চ' ৰিফাইনমেণ্ট বহুত ধুনীয়া হৈ আছে। আৰু ল' এণ্ড টৰ্কটো বহুত বেছি, দেখিছে নাই, ঘপকৈ উঠে, বহুত ধুনীয়া হয় ল' এণ্ড টৰ্ক। আৰু টপ এণ্ডত ইমান একো নাই, মিড ৰেঞ্জত ধুনীয়া RPM ৰেপ কৰিব, ধুনীয়া পাব গাড়ীখন চলাই, ল' এণ্ড টৰ্ক মজা একদম। ৰ'ব, হাইৱেত উঠাই চাওঁ নেকি, আপোনালোকে 6 স্পীড যাই উঠি মানে টপ এণ্ডত গৈ ইমান কোনো ফাইদা নাই, কাৰণ টপ এণ্ড ইমান ভাল নহয়। মিড ৰেঞ্জত আপোনালোকে বহুত ধুনীয়া পিকআপ পাব। আৰু যদি আপোনালোকে ল' এণ্ড টৰ্ক চাই, ল' এণ্ড টৰ্ক বেষ্ট। আৰু মিৰৰখন ধুনীয়া এডজাষ্টেবল মিৰৰ আছে, বাকী বাইকবিলাকত কি হয় মিৰৰটো ইমান এডজাষ্টেবল নহয়। আৰু বহুত ধুনীয়া ৰিফাইনমেণ্ট, ঠিক আছে। নৰ্মেল বাইকবিলাকতকৈ বেছি ৰিফাইনমেণ্ট আছে এই বাইকখনত, ঠিক আছে। আৰু যদি এবাৰ আমি কথা পাতোঁ ক্লাছৰ কাৰণে, ক্লাছ ইমান চাওক, क्लास लिटिल हार्ड है। आई फील कि यहाँ पर स्लीपर क्लास देना चाहिए था, स्लीपर क्लास दिया নাই বাৰু। ইমানো হাৰ্ড নহয়, চলি যায়। আৰু ৰাইড কোৱালিটি চাওক, আপোনালোকে এইখন বাইক য'তে ইচ্ছা ত'তে লৈ যাবৰ কাৰণে পাৰে, কাৰণ কি হয় কাৰণে বৰ্তমান সময়ত 6 স্পীড ট্ৰান্সমিশ্যন আহি গ'ল, 6 স্পীড গিয়াৰ বক্স আহি গ'ল। আৰু 6 স্পীড গিয়াৰ বক্স এটা বহুত ধুনীয়া স্মুথ গিয়াৰ বক্স হয়, আপোনালোকে মানে য'তে ইচ্ছা ত'তে ধুনীয়াকৈ লৈ যাবৰ কাৰণে পাৰিব গাড়ীখন। আৰু হাইৱেত ৰিলেক্স হৈ কিনে আপোনালোকে বাইকখন ক্ৰুজ কৰিবৰ কাৰণে পাৰিব, ঠিক আছে। মই বহুত বাইক চলাইছোঁ বাৰু, চব বাইকৰ ভিতৰত এতিয়া এইখন বাইকৰ কিছুমান কমিয়াও আছে, যেনে নাম্বাৰ 1 কমিয়া, মই কৈছোঁ বাজিং সিমান নাই বুলি। কিন্তু আপোনালোকে যদি 80 স্পীডত যায়, 80 স্পীডৰ পিছত যায়, বাকীবিলাকৰ কি কয় কি নকয় গম নাপাওঁ, যদি 80ত যায় তেতিয়াহ'লে আপোনালোকে বাজিং ফিল হ'ব। মই ভিতৰে সোমাই আহিলোঁ বাৰু, এবাৰ ওপৰেৰে যাই দেখাব পাৰিলে ভাল হ'লে। কিন্তু এতিয়া যদি ভাইব্ৰেশ্যনৰ কথা কওঁ, মই কৈছোঁ আপোনালোকৰ 80 স্পীডৰ পিছত অলপমান জাষ্ট বাজিং ফিল হয়, জাষ্ট বাজিং। ভাইব্ৰেশ্যন বুলি কেনেকুৱা ভাইব্ৰেশ্যন হয়, জাষ্ট বাজিং ফিল হয়, জাষ্ট বাজিং ফিল। মই মানে বহুত বাইক চলাইছোঁ হা, কিন্তু সেনেকুৱা ধৰণৰ ৰিভিউ বনোৱা নাই। ৰ'ব, হেজাৰটো অন কৰিলে ব্ৰেক টেষ্ট কৰোঁ। আৰে বা, ব্ৰেকটো মই একো ধৰিব পৰা নাই, এক ছেকেণ্ড হা। বহুত স্পীড যোৱা নাই বাৰু, তথাপিও যাই ল'ব দিছোঁ গাড়ীকেইখন। অ'কে, এটা কথা হৈছে, ব্ৰেকটো মইতো লগাইছোঁ, কিন্তু ব্ৰেকটো কিমান লাগিছে কি লাগিছে একো গমেই পোৱা নাই। সেই মোৰ ৰাইডাৰখনত ব্ৰেক মৰাটো লাগিছে, ন' ফিডবেক, কোনো ধৰণৰ ফিডবেকে পোৱা নাই, একদম মানে কিবা বেলেগ লাগিছে, পূৰা ৰাবাৰ, মানে বেলেগ ফিল এটা আহিছে। এইবাৰ নাই, কি বুলি কয় আপুনি, फ्रंट ब्रेक इज़ ओके बट वही बात है, कोई फीडबैक नहीं है, कोई कुछ नहीं है ऐसे ही, মানে ফিডবেক কোনো ধৰণৰ ফিডবেকে নাই, বুজিছে নহয়। আগত এখন ফ্লাইঅভাৰ আছে, মই এনেকৈ ঘূৰি যায় আপোনালোকক অলপ স্পীড যাই দেখাম হা, কেনেকুৱা লাগে। আৰু ব্ৰেকৰ সেইটোৱে, ব্ৰেকৰ কোনো ধৰণৰ ফিডবেক নাই, একো নাই নেকি।
আৰু ঠিক আছে মই এটা কথা কওঁ, এই ভিডিঅ'টো মই চলাই কিনে যিখিনি পাইছোঁ সেইখিনিয়ে মই আপোনালোকক কৈছোঁ হা, কোনো ধৰণৰ এক্সট্ৰাকৈ কথা ক'বৰ কাৰণে যোৱা নাই। एक बात तो है, गाड़ी में बाजिंग है राइस, बाजिंग है। মই এইখিনি দৌৰাই চালোঁ, মানে ভাইব্ৰেশ্যন আছে, ভাইব্ৰেশ্যন আপোনাৰ আছে বা ভাইব্ৰেশ্যন ফিল হ'ব। কিয় কাৰণে মই এতিয়া গাড়ী চলাই আহিলোঁ, আপোনালোকে ইয়াতে দেখিছে 80-90 মানে উঠিছিলে চাগে গাড়ী, তথাপিও মানে কি হৈছিলে, ইমান ভাইব্ৰেশ্যন নাই কিন্তু শ্লাইট ভাইব্ৰেশ্যন এটা আছে। মই এটা কথা কওঁ, মই যেতিয়া চলাইছিলোঁ মানে স্কেম 411 বা হিমালয়ান 411, চ' সেইখনৰ মানে সেইখনতকৈতো বহুত ডিফাৰেণ্ট, সেইখনৰ বহুত বাজিং আছে। চ' আৰু এটা কথা, বৰ্তমান 2025 ৰাইট নাও এখন বহুত আৰু এখন বেলেগ বাইক লঞ্চ হৈছে TVS RTX, সেইখনৰ ৰাইড ৰিভিউবিলাক চাইছোঁ, সেইখনৰ বাজিং ইমান নাই আৰু সেইখনে বহুত বস্তু অফাৰ কৰা আহিছে সেইখনতকৈ। সেইখনত একোৱেই নাপায় আপুনি, জাষ্ট ৰয়েল এনফিল্ডৰ ইঞ্জিনটো আৰু এটা তাগৰা পাৰফৰ্মেঞ্চ। আৰু এইখন গাড়ী মই এটা কথা কওঁ আপোনালোকক, মই যিখিনি চলাই কিনে মই যিখিনি ফিল কৰিছোঁ বা মই যিমানখিনি বাইক চলোৱা এক্সপিৰিয়েঞ্চ আছে সেইফালৰ পৰা কৈছোঁ, আপোনালোকে এইখন বাইক লৈ মানে চকু মুৰি য'তে চ'তে আপোনালোকে লৈ যাবৰ কাৰণে পাৰে। ঠিক আছে, কিছুমান বস্তু নাপায় ইয়াতে, TFT ডিছপ্লেটো নাপায়, ঠিক আছে, সেনেকুৱা। তো এতিয়া কথা পাতোঁ ছিট কমফৰ্টলৈ। আৰু ছিট কমফৰ্ট মই যিটো দেখিছোঁ বৰ্তমান সময়ত, এই ছিট কমফৰ্ট মানে মইতো এইখিনি চলালোঁ যেনিবা, অলপ কিছু এক ৰাউণ্ড মই মাৰি আহিলোঁ, ইমান ৰেঞ্জ নাছিলে বাৰু টেষ্ট ড্ৰাইভত, তথাপিও মই একটা ৰাউণ্ড মাৰি আহিলোঁ। আৰু যিমান চলাইছোঁ মই এটা কথা কনফাৰ্ম যে 50 কিলোমিটাৰ চলোৱাৰ পিছত আপোনালোকৰ মানে বেক পেইন হ'ব হা, মানে যিমানে কমফৰ্টেবল বুলি নকওঁ কিয়, যিমানে যি বুলি নকওঁ কিয়, আপুনি 50 কিলোমিটাৰ চলোৱাৰ পিছত বেক পেইনটো হ'ব এইটো। চ' মানে গাড়ীখন লৈ উঠি অকণমান ছিটটো সেই কৰিব লাগিব, যদি আপোনালোকে লয় বা যদি মই লওঁ, সেনেকুৱা লং ৰাইডৰ কাৰণে হ'লে। এই টেংকৰ জাষ্ট এইখিনি জেগা যে, এইখিনি জেগাত আপোনালোকে জাষ্ট চাব, মই এটা বস্তু দেখাম, 3 নম্বৰ গেয়াৰত আছে, জাষ্ট থ্ৰটেল দিছোঁ, এইখিনি সময়ত বাজিং ফিল হয়। বাকী থ্ৰটেল দিয়াৰ লগ গাড়ী যায়, ৰেচপন্স বহুত ধুনীয়া। ডুৱেল চেনেল ABS আছে, কাৰণ ABS মই এক ছেকেণ্ড এটা লগ কৰি দেখাম, এইটো চুইচ টিপিলোঁ, অ'কে, নাই কিবা প্ৰব্লেম দিছেচোন, ABSটো লগ হোৱা নাই। ঠিক আছে, আপোনালোকে ABSটো অফ কৰি গাড়ীখন চলাবৰ কাৰণে পাৰে। ঠিক আছে, যদি আপোনালোকে ৰেলীত যায় বা কোনোবা ট্ৰেকত চলায়, তেতিয়াহ'লে আপুনি কি বুলি কৰিব পাৰে, সেইটো অফ কৰি কিনে চলাবৰ কাৰণে পাৰে। আৰু একজষ্ট নোটটো ধুনীয়া, ঠিক আছে। অ'কে, আৰু মই বহুত কথা পাতিলোঁ নেকি, ছাছপেনশ্যন, অ'কে, ছাছপেনশ্যনৰ কথা কৈ আছোঁ। আৰু যিটো এইটো মানে লিংকে ছাছপেনশ্যন আছে, আগত 190 mm ট্ৰেভেল আছে, এই ছাছপেনশ্যনটোৰ এটা বহুত ডাঙৰ মানে খাচিয়ত আছে। মই এতিয়া চলাই আহোঁতে বস্তুটো ফিল কৰিলোঁ, আপুনি যদি লাহে যায় ন, মানে একেবাৰে উল্টা ছাছপেনশ্যনটো, আপুনি যদি লাহে যায় তেতিয়াহ'লে আপুনি প্ৰত্যেকটো পড হোলছ বা প্ৰত্যেকটো মানে ঠেচকা বুলি কওঁ আমাৰ অসমীয়া ভাষাত নেকি, আপুনি ফিল কৰিব, মানে লাগিব আৰু বোলে এই ঠেচকা পাইছোঁ। কিন্তু যদি গাড়ী আপোনাৰ 60 to 70 স্পীডত থাকে বা 60-70 স্পীডৰ আপত থাকে, তেতিয়া আপুনি অকল পথ হৈছে নহয়, স্পীড ব্ৰেকাৰ ওপৰেদিও যদি পাৰ হৈ যায়, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ মানে ঠেচকা বা মানে গমেই নাপায়, ইমান স্মুথ হৈছে ছাছপেনশ্যনটো। মানে লিংকে ছাছপেনশ্যনে এইটো এটা বহুত খাচিয়ত হয়। আৰু সিটিং পজিশ্যন যদি চাব যায়, সিটিং पॉजिशन नो डाउट बहुत बढ़िया है। अपराइट बैठते हो आप और हैंडल भी बहुत अच्छे पोजीशन में है, लेकिन बात वही है, थोड़ी देर चलाने के बाद आपका बैक पेन होगा, मेरा हो रहा है। ঠিক আছে, মই এতিয়া ইয়াতে অলপমান আগত ইউটাৰ লৈ দেখাই আছোঁ। ঠিক আছে, মই ইয়াতে ইউটাৰ লৈ দেখাম আপোনালোকক, কেনেকুৱা কি হয় আপুনি গম পাব। এই দেখিছেনে, মানে ইজিলি ইউটাৰ্ণ হৈ যায়।
এই গাড়ীখনে কেনেকুৱা ধুনীয়া ৰিফাইনমেণ্ট, কেনেকুৱা ধুনীয়া ৰেপ কৰে ন, একদম আপোনাৰ মানে ফিদা হৈ যাব আপুনি, ফিদা। আৰু মই এটা কথাই কৈছোঁ, এইখনৰ ল' এণ্ড টপ এণ্ড একো নাই, ইয়াত মানে টপ এণ্ডত ভাগাই লাভ নাই, বাকী নৰ্মেল গাড়ীৰ নিচিনাকৈ এইখনত দৌৰাই লাভ নাই। কিন্তু টপ এণ্ডত যিটো মানে আপুনি কি বুলি কয়, আপুনি যিটো RPM পাব, যিটো মানে আপুনি ৰিফাইনমেণ্ট পাব, সেইটো ভাল। আৰু বাইকখনৰ এটা কথা কওঁ, আপুনি ইয়াতে থিয় হৈ কিনে চলাব পাৰিব। আৰু ৱাও আচ্ছা হে, ये पोजीशन बहुत बढ़िया है, ये खड़ा होकर चलाने का पोजीशन, सेटलिंग करने का पोजीशन बहुत बढ़िया है, बहुत बढ़िया। आपका कोई टेंशन नहीं, आप मज़े से आप ऑफ रोड कर सकते हो। का साथ ओके, मैं स्पीड में भी खड़ा होकर चला रहा हूँ, হাতেদি চলাইছোঁ, মানে কোনো ধৰণৰ একো প্ৰব্লেমে নাই, আপুনি বিন্দাছ যাব কাৰণে পাৰিব। গাড়ীখনৰ হেণ্ডেল প্ৰব্লেম আছে বাৰু, অলপ হ'বই, কাৰণ ৰয়েল এনফিল্ডৰ গাড়ী, এইটো ৰয়েল এনফিল্ডে বহুত ডাঙৰ কেৰেক্টাৰ এইটো অ'ন কৰে হেণ্ডেল প্ৰব্লেম। আপোনালোকক যদি এখন ৰিফাইন বাইক লাগে বা এইটো বাজেটৰ ভিতৰত লাগে, আৰু চাওক যিটো বাজেটত আহে, এইটো বাজেটত 440cc ইঞ্জিন পোৱাটো মানে এটা বহুত ডাঙৰ কথা, ঠিক আছে, হয় নাই। এবাৰ এইফালে যায়, আগৰ পৰা চলাই আহিম বলক, আপোনালোকৰ অফ ৰোডিং কেনেকুৱা হয় দেখাই আছোঁ। देखो ये है ऑफ रोडिंग। ओके, मैं बोल रहा था ना, सस्पेंशन इतना बढ़िया नहीं है, अगर आप स्लोली जाओगे तो सस्पेंशन आपको खड़ा भी मिलेगा। ओके, अगर आप खड़ा होकर चलाए तो अभी आपको ये झटका फील होगा, ये देख रहे हो, ये झटका मेरे को फील हो रहा है। हाँ, मैं মানে झटकाটো ফিল কৰি আছোঁ, ঠিক আছে। আপোনালোকে যিমানে যি নহওক এইটো ফিল কৰিব। যদিহে আপোনালোকে এনেকুৱা মানে ঠেচকা বা এনেকুৱা পডলছ আপোনালোকে যদি 60 স্পীডত ক্ৰছ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে কমফৰ্টটো পাব আৰু বেষ্ট কমফৰ্ট পাব। কিন্তু এতিয়া চাওক, আপোনালোকে মোৰ কথাতে গম পাইছে চাগে মই কেনেকুৱা ফিল কৰি আছোঁ বা কেনেকুৱা কি কৰি আছোঁ। হা, ঠিক আছে, এতিয়া মই অলপমান আগত যাম, তাৰপিছত ইয়াৰ পৰা ব্ৰেক ল'ম, ঠিক আছে। অ'কে দেন ব্ৰেক। हाँ, देख रहे हो ABS का कमाल देख रहे हो, যদি ABS থাকে এইটো বস্তুৱে ভাল। এতিয়া মই ইয়াতে ঘূৰাম বাইকটো, সেইফালে আৰু যাই নাথাকোঁ নেকি। মই আপোনালোকক এইটোৱে কথা ক'বৰ কাৰণে বিচাৰিছোঁ যে যদি আপোনালোকে অফ ৰোডিং কৰে, তেতিয়াহ'লে যদি শ্ল' স্পীডত যায়, তেতিয়াহ'লে চাওক, এই বাপৰে বাপ, দেখে না, যদি শ্ল' স্পীডত যায় তেতিয়াহ'লে আপোনালোকক এই ঠেচকা, এই ঝাটকা মেহচুচটো হোগা। মই কৈ আছিলোঁ না, কিন্তু চাব না, ইয়াতে সেইটো স্পীড ধৰিব নোৱাৰি গাইজ। কিন্তু তথাপিও যদি আপুনি থিয় হৈও চলায়, তেতিয়াহ'লেও মানে আপোনাৰ তাত সেই বাজিংটো ফিল হ'বই। আৰু একদম ঝাটকা, মই সঁচা কথা কৈছোঁ, কিয় গম নাপাওঁ, মই বহুত ভাবি চিন্তি মানে গাড়ীখন চাবৰ কাৰণে আহিছিলোঁ, ময়ো ল'ম বুলি, কিন্তু ঝাটকাটো বম ঝাটকা পাইছোঁ গাইজ, বম ঝাটকা পাইছোঁ। মোৰ বুকুত ফিল হৈ আছে ঝাটকা। মোৰ একদম যিটো মানে বুকুত লাগি ফিল হৈছে থিয় হৈ চলাওঁতে যিটো ঝাটকাটো, সেইটো। বাকী আৰু কথা নাই, আপোনালোকৰ যদি হাইৱে টুৰিং বেছি হয়, আপোনালোকৰ যদি মানে অফ ৰোডিঙতকৈ বেছিকৈ যদি হাইৱে টুৰিং হয়, চ' আপোনালোকে বাইকখন ল'বৰ কাৰণে পাৰে, বহুত ধুনীয়া। আৰু বহুত অপশ্যন আছে, আপোনালোকে চাব পাৰে। মই এইখন নকওঁ যে মই এইখন গাড়ী আপোনালোকে লওক, ইয়াতে এনেই এটা বহুত অপশ্যন আছে, আপোনালোকে যিকোনো চাবৰ কাৰণে পাৰে নে কি, চাই ল'ব কাৰণে পাৰে। বৰ্তমান সময়ত TVS RTX আমাৰ এখন আন গাড়ী আহিছে, আপোনালোকে সেইখনো এবাৰ চাই লওক, যদি সেইখন বেছি ভাল পায় সেইখন ল'ব নে কি। এনে মই নকওঁ যে এইখন লওক, ময়ো চাই আছোঁ নে কি। গতিকে এতিয়া আপোনালোকক অফ ৰোড কৰি দেখালোঁ কেনেকুৱা পাৰফৰ্মেঞ্চ হয়, হাইৱেত দেখালোঁ কেনেকুৱা হয়। মই যিখিনি ফিল কৰোঁ মই সেইখিনি কৈছোঁ, আগাম বাগাম মই কথা ক'বৰ কাৰণে যোৱা নাই, অমুক তমুক তামুক কিবা কিবি ছাছপেনশ্যন কিবা কিবি এইবিলাক ক'ব কোৱা নাই, জাষ্ট কৈ দিছোঁ। আৰু আপোনালোকে এটা বস্তু ভাল পাব, ফিউল টেংকটো ভাল পাব, 15 লিটাৰ ফিউল টেংক পাব নেকি। এইটো আপোনালোকে মানে জ্বললে গ'লেও আপোনাৰ তাত বহুত ধুনীয়া ছাৰ্ভিচ এটা দিব আৰু নেকি। উঠাই দিওঁ, তো আহি পালোঁ ডিলাৰ। অ'কে, থৈ দিলোঁ গাড়ী।